অসম গণ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ সৰু পথাৰ সমষ্টি গঠনৰ সভা। অসম ছাত্ৰ পৰিষদৰ সৰু পথাৰ সমষ্টিৰ গঠন সন্দৰ্ভত ৰাজহুৱা সভা ফলকনি সমাজ কল্যাণ সাংস্কৃতিক সংঘত অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, গোলাঘাট জিলা অগপৰ সভাপতি বিনোদ গোৱালা, অগপ কেন্দ্ৰীয় সমিতিৰ সদস্য মনোৰঞ্জন শইকীয়া, ছাত্ৰ পৰিষদৰ আহ্বায়ক কস্তুৰী বৰা, যুৱ পৰিষদৰ নেতা প্ৰসন্ন বৰা, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা আৰু অগপ নেতা আছিকুৰ ৰহমান উপস্থিত থাকে। ইফালে এই সভাত উপস্থিত অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অসম ছাত্ৰ পৰিষদত যোগদান কৰা পৰিলক্ষিত হয়। গোলাঘাটৰ পৰা নিৰঞ্জন দাস, প্ৰতিফলন লাইভ। ইয়াত সভা অনুষ্ঠিত হৈছিল। সভাখন আছিল ছাত্ৰ পৰিষদৰ সৰু পথাৰ সমষ্টি ভিত্তিত এখন কমিটি গঠন কৰা। কমিটি এখন গঠন হৈছে তদৰ্থ ভিত্তিত আৰু অহা 18 তাৰিখে তেওঁলোকে পুনৰ সৰু পথাৰত এখন বৈঠকত মিলিত হোৱাৰ কথা আজি ঘোষণা কৰিছে। আমি 2019ত ছাত্ৰ পৰিষদ আমি জন্ম দিছিলোঁ 2019ৰ 21 নৱেম্বৰৰ দিনা। এটা বছৰ সম্পূৰ্ণ হ'বলৈ মাত্ৰ কেইটামান দিন বাকী আছে, কিন্তু ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গৈ এনেধৰণে সাংগঠনিক স্তৰবিলাক গঠন কৰাৰ পাছত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী অসম গণ পৰিষদৰ বুকুলৈ আহিছে। নতুন তেজৰ যি আমদানি হৈছে যোৱা দিনকেইটাত নতুন নতুন ছাত্ৰ ছাত্ৰী দলটোলৈ আহিছে আৰু মোৰ অনুভৱ হৈছে যে আমাৰ বহুত শক্তি বৃদ্ধি হৈছে। গতিকে আমি ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ যাতে অনাগত দিনত তেওঁলোকে দলটোৰ শক্তি বৃদ্ধিৰ কাৰণে এই যাত্ৰা যাতে যুদ্ধকালীন ক্ষিপ্ৰতাৰে তৎপৰতাৰে যাতে অব্যাহত ৰাখে। ইয়াত ছাত্ৰ পৰিষদৰ সভাপতি আছে, সাধাৰণ সম্পাদকো আজি আহিছে, তেওঁলোকে সেই কামখিনি কৰি আছে। খুব আমি আনন্দিত হৈছোঁ।